হয় আজি ভাওনা মেকআপ কৰিবলৈ আহিলোঁ জালখন কি আছিলে ঘিলামৰা হিলৰহে গাঁও এতিয়া মেকআপত আৰম্ভ কৰিম সেই মাত্ৰ মেকআপ কৰি আজৰি হৈছে মেকআপ কৰিলোঁ আজৰি হ'লোঁ ভাওনা ৰুক্মিণীখন চাবচোন মেকআপবিলাক কেনেকুৱা হৈছে ক'ব নমস্কাৰ বন্ধুসকল বৰ্তমান মই নাজানো যে আমাৰ টপা চেনেল এটা আছে বুলি দেই মহেন্দ্ৰ টপা চিনি নাইকিয়া মানুহক টপা বুলি ক'ব লাগিব গতিকে এইখিনি এষাৰ কথাটো জনাওঁ সকলোৰে জ্ঞাতাৰ্থে জনাবলৈ পাই সুখী হৈছোঁ যে মহেন্দ্ৰ টপাই এটি ইউটিউব চেনেল খুলিছে গতিকে সকলোকে কাবৌ কৰিছোঁ এম বি মাজুলী বয় মানে এম বি মহেন্দ্ৰ বৰা মাজুলী দেই গতিকে চাব আপোনালোকে যদি চেনেলটো মানে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব এইখিনি এটা কথা কওঁ নক'লেও নাই মোৰ চেনেলত ভিডিঅ'সমূহ পাবই গতিকে এনেই কৈছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি তেওঁক যাতে আগবঢ়াই দিয়ে তাকে কামনা কৰি আৰু বিতুপন দাক গোটেই অসমবাসীয়ে যাতে আশীৰ্বাদ আৰু মৰম দিয়ে তাৰ প্ৰতি আমাৰ ঘিলামৰাৰ ফুকনগাঁও হিলধাৰী টিঙৰ পৰা এটা কি থাকিলে শুভেচ্ছা থাকিলে ধন্যবাদ আৰু এটা আশীৰ্বাদ দিব যাতে সোনকালে চুলিকেইডাল এইকেইডাল নাইকিয়া হয় আৰু দেই আজি ঘিলামৰা হিলধাৰী গাঁৱৰ ৰুক্মিণীখন ভাওনাৰ বেদনিধি মোৰ লগত আছে বেদনিধি এই যেন মাৰ লগত গাই মহাৰাষ্ট্ৰৰ মাজে অকণ গায়ক নব এই ভাৰতৰ ভিতৰে কোন মগনীয়া মই গীত গাই জগন্নাথ এই ভৱ সংসাৰে এ মাধৱৰ কৃষ্ণ বিচাৰি পাবলৈ নাই বাসুদেৱ সুন্দৰ ধুনীয়া হৈছে আকৌ লগ পাম এই তাত আছিলে ন ফেনটো তাত আছে ন কেতিয়া আছে অলপ ভাইটি এটা এইটো আজি শিশুপাল কৰিব নমস্কাৰ দেই মহেন্দ্ৰ মেকআপ আৰ্টিষ্টৰ তত্ত্বাৱধানতে ওলাইছোঁ দেই ৰঞ্জিত আমাৰ জালবাৰী গেছ বান্ধা মালিক ঘিলামৰা এজন সৰু মানে মঞ্চ অভিনেতা কিবা ক'ব বিশেষ ক'বলগীয়া একো নাই ভাওনা নতুনকৈ শিকিছোঁ আৰু মহেন্দ্ৰ দাহঁতে আমাৰ গুৰু গুৰুৱে আজি মেকআপ কৰিব আহিছে ভাওনা শিকাইছে আৰু এক মমেণ্টত গুৰুৱে যি এডভাইচ দিয়ে সেইটোৱে আমি ভাওনাত আমি সেইটোৱেই কৰি দেখুৱাবলৈ চেষ্টা কৰোঁ কিন্তু কিমান দূৰ আমি কৰি দেখুৱাব পাৰিছোঁ সেইটো আমি নিজে নাজানো মহেন্দ্ৰ দাহঁতে নিজেই ক'ব আৰু মহেন্দ্ৰ দাৰ এটা নতুন ইউটিউব চেনেল এতিয়া খুলি আছে মহেন্দ্ৰ দাৰ এই ইউটিউব চেনেলটো যাতে আপোনালোকে সকলোৱে আঁকোৱালি লয় সকলোৱে ছাবস্ক্ৰাইব সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু মহেন্দ্ৰ দাক আগুৱাই লৈ যোৱাত সহায় কৰিব He wants it.